নমস্কাৰ ছাৰবেইদেউসকল, চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে অত্যন্ত ভাল খবৰ হয়। ছাৰবেইদেউসকল, চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তেওঁলোকে আগ্ৰহেৰে বাট চাই আছিলে যে তেওঁলোকৰ আপোনাৰ মৰুগীয়া বনজ কেতিয়া মোকলাই দিব। হয় ছাৰবেইদেউসকল, আজি আপোনাৰ কেন্দ্ৰীয় চৰকাৰৰ কেবিনেট বৈঠক আছিল আৰু এই কেবিনেট বৈঠকতে আপোনাৰ নৱৰাত্ৰি উপলক্ষে চৰকাৰী কৰ্মচাৰীসকলৰ মৰুগীয়া বনজ আপোনাৰ মোকলাই দিয়া হৈছে। তাৰমানে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তেওঁলোকে 4% মৰুগীয়া বনজ লাভ কৰিব। তাৰমানে 42% ঠাইত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মৰুগীয়া বনজ 46% হ'লগৈ। আৰু এই মৰুগীয়া বনজ আপোনাৰ চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকে অক্টোবৰ মাহৰ দৰমহাৰ সৈতে তেওঁলোকে লাভ কৰিব। আনহাতে তেওঁলোকে 3 মাহৰ আপোনাৰ জুলাই, আগষ্ট আৰু ছেপ্টেম্বৰ এই 3 মাহৰ আপোনাৰ এৰিয়াৰ একেলগে এটা কিস্তিত চৰকাৰী কৰ্মচাৰী পেঞ্চনাৰসকলে লাভ কৰিব। আৰু এই খবৰটো আপোনাৰ সকলোতকৈ আগত প্ৰকাশ পোৱাত আমি আপোনালোকৰ মাজত লৈ আহিছোঁ। সেয়েহে ভিডিঅ'টো নিশ্চয় এটা লাইক দিব। আনহাতে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সৈতে জড়িত প্ৰতিটো শেহতীয়া খবৰ তথ্য সহকাৰে সকলোতকৈ আগত পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।